নমস্কাৰ সকলোকে মই নমস্কাৰ জনাইছোঁ। এটা দুখ লগা খবৰ আৰু সেই খবৰৰ বাবে মই এই ভিডিঅ'টো তাৎক্ষণিকভাৱে বনাইছোঁ। আপোনালোকে সকলো শেষলৈকে চাব আৰু যদি ভাল পায় শ্বেয়াৰ কৰি দিব। কাৰণ কিয় এটা সংকটপূৰ্ণ মুহূৰ্ত। এটা সময়ত যদি আমি অসম ফুটবল সন্থা বুলি ক'লে আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ। 1948ত এই অসম ফুটবল সন্থাৰ পৰাই তালিমেৰণ আৱে গৈ লণ্ডন অলিম্পিকত ভাৰতীয় দলৰ কেপ্টেইন হৈছিলে আৰু সেই দলটোতে তাৰ পিছত আমি শৰৎ দাসেই হওক বা মনোৰঞ্জন বেনাৰ্জী, শৰৎ দত্ত বা ঠিক তেনেধৰণে গিলবাৰ্টছন চাংমা, বাবুল ফুকন, জুৱেল বে বা আজি হলিচৰণ নাৰ্জাৰী, বিনীত ৰায়ৰ পৰা এতিয়ালৈকে বহু নমস্য ব্যক্তিয়ে আজি অসমৰ পৰা গৈ আজি ভাৰতীয় দলৰ জাৰ্চি পিন্ধিবলৈ সক্ষম হৈছিলে। অকল সেয়াই নহয়, আজি অসম ফুটবল সন্থাৰ জেনেৰেল ছেক্ৰেটাৰী গৈ সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনত অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনত জেনেৰেল ছেক্ৰেটাৰী হৈছিলে আজি আমাৰ কেদাৰনাথ মৌৰ ডাঙৰীয়া। আজি আমাৰ অসমৰ পৰা আজি অসম ফুটবল সন্থাৰ সভাপতি নুৰুল আমিন ডাঙৰীয়া, তেখেত নগাঁৱৰ, তেখেতে ইয়াৰ পৰা গৈ সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ প্ৰেছিডেণ্ট হৈছিলে। আজি অসম ফুটবল সন্থাই আমি ইয়াত ইংলেণ্ডৰ খেল অনুষ্ঠিত কৰিছোঁ। আমি এটা সময়ত বৰদলৈ ট্ৰফিত উজবেকিস্তানৰ টীম, থাইলেণ্ডৰ টীম, আমাৰ ইয়াতে বাংলাদেশৰ টীম, আমাৰ ইয়াত ইৰাণৰ টীমে আহি অংশগ্ৰহণ কৰিছিলে। গতিকে অসম ফুটবলৰ যথেষ্ট গৰিমা আছে। অসম ফুটবল বুলি ক'লে সকলোৱে গৌৰৱ অনুভৱ কৰে। আজিও অসম ফুটবল সন্থাত এতিয়া সভাপতি হৈ আছে যোৱা সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাৰ মন্ত্ৰী, বৰ্তমানৰ বিধায়ক আৰু শাসকীয় দলৰ বিজেপিৰ বিধায়ক নৱকুমাৰ দলে ডাঙৰীয়া। সাধাৰণ সম্পাদক হৈ আছে BTRৰ CEM প্ৰমোদ বড়ো ডাঙৰীয়াৰ অতিকৈ ঘনিষ্ঠ চাংখাং ব্ৰহ্ম। আৰু তাৰপিছতে আজি সমগ্ৰ অসমৰ সকলো ক্ৰীড়া সন্থা, বিশেষকৈ অসম অলিম্পিক সন্থাৰ সভাপতি হৈছে সৰ্বানন্দ সোণোৱাল আৰু গোটেই সন্থাবিলাকৰ মুৰব্বী পদবিলাক বিজেপিৰ সাংসদ, মন্ত্ৰী, বিধায়ক তেওঁলোকে দখল কৰি ৰাখিছে। গতিকে তেনেকুৱা এটা অৱস্থাৰ পিছত এই গৌৰৱময় সকলোৱে সন্মান কৰা অসম ফুটবল সন্থাই আজি অৰ্থ ভিক্ষা কৰিবলগীয়া অৱস্থা হৈছে। কিহৰ কাৰণে? যে তেওঁলোকে সন্তোষ ট্ৰফিৰ দলটোক বহু দূৰলৈ কইম্বাটুৰ বা বহু জম্মু কাশ্মীৰলৈ নহয়, এই ওচৰৰে আজি অৰুণাচলত পঠোৱাৰ কাৰণে তেওঁলোকে খানা খোৱাৰ কাৰণে আৰু থকাৰ কাৰণে তেওঁলোকে পইচা বিচাৰি আজি ডনেশ্যন বিচাৰি তেওঁলোকে ছ'চিয়েল মিডিয়াত বা তেওঁলোকে ব্যক্তিগতভাৱে আবেদন জনাবলগীয়া হৈছে। এইটো অসমৰ ফুটবলৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক। আজি সকলোৱে আমালৈ ফোন কৰি আছে শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাক উপত্যকাৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ, যে আপোনালোকে যে আজি অৰ্থ যে ভিক্ষা কৰিছে, আজি আপোনালোকে যে ডনেশ্যন বিচাৰিছে, এই বহুত দিন আগৰ কথা নহয়। আজিৰ পৰা আজি এটা বছৰ আগতে অসম ফুটবল সন্থাৰ যিগৰাকী জইণ্ট ছেক্ৰেটাৰী সম্বিত শৰ্মাই এটা মহা অভিযোগ আনিছিলে যে গুৱাহাটীতে আজি ইণ্ডিয়া আৰু মালয়েছিয়াৰ খেল পতাৰ সময়ত প্ৰায় 18 লাখ টকাৰ দুৰ্নীতি হোৱাৰ অভিযোগ তুলিছিলে। আৰু তাৰপিছতে গুৱাহাটীত যেতিয়া নেশ্যনেল ওমেন্সৰ খেল হৈছিলে তেতিয়াও লাখ লাখ টকা 50 লাখমান টকাৰ দুৰ্নীতিৰ অভিযোগ তুলিছিলে। একেবাৰে আঙুলি পোনাই কৈছিলে যে সেই সময়ৰ যে কোষাধ্যক্ষ হীৰেণ গগৈৰ ওপৰত আনকি পল্টন বজাৰ থানাত গোচৰ তৰিছিলে। গতিকে গোচৰ তৰাৰ পিছত হীৰেণ গোহাঁইৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো দূৰৰ কথা, তেওঁৰ বিৰুদ্ধে এটা ন্যূনতম তদন্তও নহ'ল, এটা এনকুৱাৰীও নহ'ল আৰু বৰঞ্চ তেওঁক এনেধৰণে পুৰস্কৃত কৰা হ'ল, পুনৰ তেওঁক উদক ভেড়াৰখীয়া পাতা হ'ল, দুৰ্নীতিগ্ৰস্তক টকা ৰখিব দিয়াৰ নিচিনা হ'ল। আকৌ তেওঁক আনি ট্ৰেজাৰাৰ বনাই দিলে। এতিয়া তেওঁ যিটো সন্থাৰ ট্ৰেজাৰাৰ, সেই সন্থাটো বোলে মহা অৰ্থ সংকটত ভুগিছে। কিয় আপোনাৰ অৰ্থ সংকটত নুভুগিব? যদি টকা ৰখাজনে যদি টকা মাৰে, এইটো আমি কোৱা নাই, এইটো আপুনি কোৱা নাই, আমাৰ ফুটবলাৰবিলাকে কোৱা নাই, এইটো সম্বিত শৰ্মাই কৰিছে। তেওঁৰ হাতত দুটাকৈ RTI ৰিপৰ্ট আছে যে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ পৰা তেওঁ পাইছে। পোৱাৰ পিছত তেওঁৰ বিৰুদ্ধে অভিযোগ আনিছিলে, আন এজনৰ বিৰুদ্ধেও আনিছিলে, তেওঁক আঁতৰাই দিছে। কিন্তু এওঁক কিয় আঁতৰাই দিয়া নাই? এওঁৰ ওপৰত কি ইমান আলাউদ্দিনৰ চাকি আছে? তেওঁৰ মূৰৰ ওপৰত কাৰ ইমান আশীৰ্বাদ আছে? গতিকে তেওঁ খাটাং কথা যে যেতিয়ালৈকে দুৰ্নীতিগ্ৰস্ত হীৰেণ গগৈ অসম ফুটবল সন্থাত থাকে তেতিয়ালৈকে কোনো সহায় নকৰে। আমাৰ যিসকল ফুটবলাৰ আছে সকলোৱে 500 টকাকৈ, 1000 টকাকৈ, 2000 টকা, 5000 টকা সকলোৱে সহায় কৰিব পাৰে। কিন্তু কিয় সহায় কৰিব? আপোনালোকে যদি নোৱাৰে অসম ফুটবল সন্থা চলাবলৈ, তেতিয়াহ'লে আপোনালোকে পদত্যাগ কৰক। আমাৰ এই প্ৰাক্তন ফুটবলাৰ এজনে আহি অসম ফুটবল সন্থাৰ সভাপতি হৈ বা সম্পাদক হৈ আমি সকলোৱে অৰ্থ সংগ্ৰহ কৰিম, শদিয়াৰ পৰা ধুবুৰীলৈকে যাম, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে যাম, আমি 10 কোটি টকা আনি অসম ফুটবল সন্থা চলাম। আপোনালোকে 1947ৰ পৰা এতিয়া 2024 চনলৈ কেতিয়াবা কোনোবা দিনাই আজি অসম ফুটবল সন্থাই কাৰো ওচৰত পইচা ভিক্ষা কৰা, অৰ্থ ভিক্ষা কৰা শুনিছিল নেকি? নাই শুনা। এয়া প্ৰথমবাৰতে এনেকুৱা ধৰণৰ ঘটনা হৈছে। 2023 চনত আমি দেখিছিলোঁ যে হীৰেণ গগৈৰ বিৰুদ্ধে পল্টনবা থানাত FIR দিছিলে। পল্টনবা থানাই তেওঁক গ্ৰেপ্তাৰ নকৰিলে। গ্ৰেপ্তাৰটো বাদ দিয়ক, সোধা পোছাই নকৰিলে। তেওঁ ৰজাঘৰীয়া মানুহ, এনেকুৱা ৰজাঘৰীয়া আকৌ সেই পষ্টটো পাই গ'ল, ট্ৰেজাৰাৰ অফ আছাম ফুটবল এছ'চিয়েশ্যন। গতিকে তাৰপিছত তেওঁ বিভিন্ন ধৰণৰ সা সুবিধা, গোৱা নেশ্যনেল গেমছ, গুজৰাট
ইণ্টাৰনেশ্যনেল গেমছ, অসম অলিম্পিক সন্থা এই ধৰণৰ সুবিধা ভোগ কৰি আছে। গতিকে তেওঁ যদি দুৰ্নীতি কৰা নাই, ক্লিন চিট দিব লাগিছিলে। তেওঁ যদি দুৰ্নীতি কৰিছে তেনেহ'লে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগিছিলে। গতিকে একোতো তদন্ত নহ'ল। আজি সাধাৰণ সম্পাদক চাংখাং ব্ৰহ্মনামৰে আপোনাক মই প্ৰশ্ন কৰিছোঁ, আপোনালোকে আজি জেনেৰেল ছেক্ৰেটাৰী হ'ল, এই যিজনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলিছিলে তেওঁৰ বিৰুদ্ধে তেওঁলোক এনকুৱাৰী কিবা দিলে নেকি? নিদিলে। গতিকে অসমৰ ফুটবলৰে কষ্ট পাইছে, আমিও দুখ পাইছোঁ। কিন্তু তেনে ক্ষেত্ৰত আপোনালোকে যদি অসম ফুটবল সন্থা চলাব পৰা নাই, সমূহীয়াভাৱে পদত্যাগ কৰক, গোটেইবিলাকে পদত্যাগ কৰক। অসম ফুটবল সন্থাত ডনেশ্যন 1 কোটি টকা দি 50 লাখ টকা দি তাত পষ্ট ল'বলগীয়া মানুহ অসমত বহুত আছে। অসমত বহু মানুহে এই সংগঠনত সোমাবলৈ বিচাৰে। গতিকে আপোনালোকে যদি নোৱাৰে আপোনালোকে ত্যাগ কৰক। মই পুনৰ এবাৰ কৈছোঁ, এনেধৰণে আপোনালোকে অৰ্থ ভিক্ষা কৰি অসমৰ ৰাইজক লজ্জিত নকৰিব। কাৰণ অসম ফুটবল সন্থাৰ গৰিমা আছে। মই কৈছোঁ নুৰুল আমিন ডাঙৰীয়া নগাঁৱৰ পৰা গৈ গুৱাহাটীৰ পৰা অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ প্ৰেছিডেণ্ট হৈছিলে। কেদাৰনাথ মোৰ পল্টন বজাৰৰ পৰা গৈ আমাৰ নেহেৰু ষ্টেডিয়ামৰ পৰা অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ তেখেত জেনেৰেল ছেক্ৰেটাৰী হৈছিলে। গতিকে অসম ফুটবল সন্থা বুলি ক'লে সকলোৱে গাৰ নোম শিয়ৰি যায়, সকলোৱে এটা আৱেগ আৰু অনুভূতি জড়িত হৈ আছে। আপোনালোকৰ ইচ্ছা গ'লেই আপোনালোকে আৰ্থিক ভিক্ষা তেনেকৈ নুখুজিব। আজি আমাৰ খেলুৱৈসকলে তেওঁলোকে মনত এইকেইটা দিন দুখ পাই আছে, কিন্তু তেওঁলোকে যদি পইচা তোলে তেনেহ'লে কিমান হ'ব? তেওঁলোকে আজি 10,000 টকা হ'ব, 20,000 টকা হ'ব, 50,000 টকা হ'ব, 1 লাখ টকা হ'ব। এয়াইতো কোনো আপোনালোকৰ এটা স্থায়ী সমাধান নহয়। গতিকে আপোনালোকক কৈছোঁ যে অসম ফুটবল সন্থাৰ আপোনালোকে যিটো কৰ্পাছ ফাণ্ড হওক বা অসম ফুটবল সন্থাৰ যিটো বেংক বেলেঞ্চ, এই বেংক বেলেঞ্চটো শক্তিশালী কৰক। আৰু দুৰ্নীতিগ্ৰস্তক যিটো উদক ভেড়াৰখীয়া, গতিকে আপোনাৰ এই উদক ভেড়াৰখীয়া পাতিলেতো নহ'ব। গতিকে এই দুৰ্নীতিগ্ৰস্তক যদি টকাৰখীয়া পাতিছে, গতিকে তেওঁক প্ৰথমতে আপোনালোকে উলিয়াই দিয়ক। উলিয়াই নিদিয়ে যদি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লওক, আৰু তেওঁৰ বিৰুদ্ধে যদি ব্যৱস্থা ল'লে এনকুৱাৰী কৰক। এনকুৱাৰী তদন্ত কমিটি এখন বহাই দি তদন্ত কৰক। মুঠৰ ওপৰত সকলোৱে বিচাৰে যে অসম ফুটবল সন্থাত যিটো দুৰ্নীতিৰ অভিযোগ হৈছে, এই অভিযোগৰ পৰা আপোনালোক মুক্ত হ'ব লাগিব, স্বচ্ছ হ'ব লাগিব। তেতিয়া সকলোৱে আগবাঢ়ি আহিব। আৰু আজি যি ধৰণে পইচা আপোনালোকে বিচাৰিছে, এই পইচা বিচৰা কাণ্ডত কিন্তু সকলোৱে দুখ অনুভৱ কৰিছে। আপোনালোকে ভিডিঅ'টো চাব, যদি ভাল পায় শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে অসম ফুটবল সন্থাই দুখ লগা অৱস্থাটো যাতে জানিব পাৰে আৰু কেনেকৈ আমি আকৌ সেই ভাল দিনলৈ আমি উভতি আহিব পাৰোঁ। গতিকে এইখিনি কথা মই এই চমু ভিডিঅ'টোৰ জৰিয়তে আপোনাক সকলোকে জনালোঁ। ধন্যবাদ।